সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশন অহা 21, 22 আৰু 23 নৱেম্বৰ তাৰিখে মৰিগাঁও জিলাত অনুষ্ঠিত হ'ব। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও সদৰ ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে। আজি তাৰে প্ৰস্তুতি পৰ্বৰ এক অপৰিহাৰ্য অংগ হিচাপে লাইখুটা স্থাপন কাৰ্যসূচীটি ৰূপায়ণ কৰা হয় আৰু ইয়াত ৰাইজৰ অভাৱনীয় সঁহাৰিয়ে এটা কথা বুজাই দিছে যে এই মৰিগাঁও অধিৱেশনত ৰাইজে উবুৰি খাই পৰিব, ৰাইজৰ বুকুৰ উমেৰে এই অধিৱেশন সাফল্যমণ্ডিত হ'ব আৰু আমি ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজিৰ অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়া তেখেত উপস্থিত আছে। আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস ছাৰ তেখেতকো নিমন্ত্ৰণ জনোৱা হৈছিলে। মৰিগাঁৱৰ 7খনকৈ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষসকলে আহি অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰিছে। তাৰ সমান্তৰালভাৱে মৰিগাঁও আসুৰ প্ৰতিষ্ঠাপক সভাপতি, যিখিনি সময়ত মৰিগাঁও জিলা ঘোষণা হোৱা নাছিল, মহকুমা হোৱা নাছিলে, সেইখিনি সময়তে ছাত্ৰ সন্থাৰ বীজটি ৰোপণ কৰা উপেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া তেখেতে আহি পেলাই লাইখুটাৰ মুখ্য স্থাপক হিচাপে আমাৰ মাজত উপস্থিত আছে। গতিকে ৰাইজৰ সঁহাৰি বিভিন্ন জিলা ছাত্ৰ সন্থা ইয়াত উপস্থিত আহি আমাক উৎসাহ যোগাইছে। আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজিৰে পৰাই অধিৱেশনৰ কাম কাজ পূৰ্ণগতিত আৰম্ভ হ'ব। এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত অসমবাসী ৰাইজৰ অভিভাৱকত্ব, আশীৰ্বাদ আৰু সহায় সহযোগিতা আন্তৰিকতাৰে সৈতে কামনা কৰিছো।